নমস্কাৰ, মই নেহা স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল টক্স উইথ নেহালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মৃণাল কলিতাদেৱৰ দ্বাৰা ৰচিত অসমীয়া গল্প বকুল ফুলৰ দৰে। ইয়াৰে প্ৰথমটি খণ্ড মই পাঠ কৰিম আৰু আপোনালোকে শুনিব। আৰু যদি আপোনালোকে মোৰ কণ্ঠত প্ৰতিটো খণ্ড শুনি ভাল পায় তেন্তে ভৰপূৰ লাইক আৰু শ্বেয়াৰ কৰি আনকো শুনাবলৈ নাপাহৰিব। তেতিয়া বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটি খণ্ড। অসীমৰ মনটো দুখেৰে ভৰি পৰিল। সি স্কুলৰ গেটৰ কাষৰ বকুল গছজোপাৰ ছাঁত বহি আছে অকলে। তাৰ কাষেৰেই লগৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰি আছে। কোনেও তাক মাত এষাৰ লগোৱাৰো প্ৰয়োজন বুলি অনুভৱ কৰা নাই। অৱশ্যে সিও কাকো মাতিবলৈ উৎসাহ অনুভৱ কৰা নাই। অকলে থাকিয়েই তাৰ ভাল লাগিছে। আজিকালি তাৰ এনেকৈ থাকিয়েই ভাল লাগে। কোনোবাই তাৰ লগত কথা পাতিবলৈ বিচাৰিলেও বা ওচৰ চাপিলেও সি অস্বস্তি অনুভৱ কৰে, যেন এডাল কেৰেলোৱা চুই দিলে কোচ খাই থাকিব। সিহঁতৰ আজি বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিছে। সি ৰিজাল্ট লোৱাৰ কোনো আগ্ৰহ অনুভৱ কৰা নাই। পৰীক্ষাত পাছ কৰিব নে ফেইল কৰিব সি নিজেই খাটাং নহয়। পাছ কৰিলেও দুখ কৰিবলগীয়া একো নাই, ফেইল কৰিলেও দুখ কৰিবলগীয়া বিশেষ একো নাই। যোৱা বছৰো সি কোনোমতেহে পাছ কৰিছিল। ক্ৰমান্বয়ে তাৰ পঢ়া বেয়া হৈ আহিছে। আচলতে দিনে দিনে তাৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি আহিছে। বকুলজোপাৰ তলত বহি সি বেলেগ এটা কথাহে ভাবি আছে। স্কুলত ৰ'দ ঢলি ঢলি গৈ আবেলিটিও যাওঁ যাওঁ হ'লগৈ। স্কুলৰ চৌহদত এসময়ত নিৰ্জন হৈ পৰিল। বহি বহি অসীমৰো আমনি লাগিছিল। উঠো নুঠোকৈ সি উঠিল। তাৰ ৰিজাল্টটো সি চাবনে এবাৰ ভাবিলে। তাৰপিছত যাওঁ নাযাওঁকৈ সি ৰিজাল্টত ওলমাই থোৱা বৰ্ডখনৰ ওচৰলৈ আগবাঢ়িল। যিমানেই আগবাঢ়িল সিমানেই তাৰ ভয় লাগিবলৈ ধৰিলে। ৰিজাল্ট ওলমাই থোৱা বৰ্ডখন অফিচ ৰুমৰ সন্মুখত। কিবাকৈ কোনোবা শিক্ষকৰ সৈতে ভেটাভেটি হৈ গ'লে সি গালি খাব বেয়াকৈ সেইটো খাটাং। তাৰ বুকুখন ধপধপাবলৈ ধৰিলে। খোজবোৰ থৰক বৰক হ'ল, ডিঙিটোও যেন শুকাই গ'ল। এসময়ত সি বৰ্ডখনৰ ওচৰ পালেগৈ। বৰ্ডখনৰ ফালে চালে। নৱম শ্ৰেণীৰ ৰিজাল্ট বিচাৰিলে সি। নিৰ্মল এইবাৰো প্ৰথম হৈছে। বুকুত যেন অলপ বিষ অনুভৱ কৰিলে সি। এইবাৰ সি উত্তীৰ্ণৰ তালিকাৰ তলৰ ফাললৈ চালে। পাছ কৰিছে। সি পাছ কৰিছে। অৱশ্যে সি পাছ কৰাৰ একেবাৰে শেষৰজন ছাত্ৰ। এই ৰিজাল্টটোত তাৰ ভাল লাগিব নে বেয়া লাগিব সেই বিষয়ে সি নাজানে। যি কি নহওক সি তাৰমানে দশম শ্ৰেণী পালেগৈ। কথাটো মনলৈ অহাৰ লগে লগে অলপ আগতে ভাবি থকা কথাটোৱে তাক আকৌ আমনি কৰিবলৈ ধৰিলে। সি গেটৰ ফালে আগবাঢ়িল। হঠাতে এটা তীক্ষ্ণ স্বৰ তাৰ কাণলৈ আহিল। এইফালে আহ পাখণ্ড। অসীমে ঘূৰি চাই চক খাই উঠিল। মহেন্দ্ৰ মাষ্টৰ ঘৰলৈ যাবলৈ অফিচ ৰুমৰ পৰা ওলাই আহিছে কিজানি। লগত এজন ডেকা মানুহ। অসীমে চিনি নাপালে। ভয় আৰু অস্বস্তিৰে তাৰ মনটো ভৰি পৰিল। মহেন্দ্ৰ মাষ্টৰ খুব কাঢ়া শিক্ষক। তাক গালি পাৰিব সি জানে। মহেন্দ্ৰ মাষ্টৰৰ গালি খোৱাত তাৰ কোনো আপত্তি নাই। তাৰ আজিকালি অভ্যাস হৈ পৰিছে। কিন্তু অচিনাকি মানুহ এজনৰ সন্মুখত গালি খাব পৰাকৈ তাৰ মনটোক এতিয়াও সি সাজু কৰিব পৰা নাই। হ'ব, এসময়ত এইখিনিও সহজ হৈ যাব। সি মহেন্দ্ৰ মাষ্টৰৰ ওচৰ পালেগৈ। তলমূৰ কৰি হাত দুখন দুয়োফালে গালত লিপিত খুৱাই ধৰি সি কোচমোচ খাই থিয় দিৰ। এটা প্ৰকাণ্ড কান্তলীয়া স্বৰ তাৰ গালত পৰিল। তই অৰ্থপাতে গলি। গৰজি উঠিল মহেন্দ্ৰ মাষ্টৰ। তাৰপিছত ডেকাজনৰ ফাললৈ চাই ক'লে, এসময়ত ই ক্লাছৰ 1 নম্বৰৰ ল'ৰা আছিল। হৰহৰকৈ এসোপা চকু পানী অসীমৰ টোকালেদি বৈ আহিল। অলপ পিছতে কেইটোপালমান চকু পানী মাটিত সৰি পৰিল। ধুতিৰ আগটো খঙেৰে জোকাৰি মহেন্দ্ৰ মাষ্টৰ গেটৰ ফালে আগবাঢ়িল। ডেকা মানুহজন ৰৈ থাকিল। এইবাৰ অসীম অচিনাকি মানুহজনৰ সন্মুখত অকলশৰীয়া হৈ পৰিল। এসোপা লাজে তাক হেঁচা মাৰি ধৰিলে। মহেন্দ্ৰ মাষ্টৰে তাক গালি পাৰিব বুলি সি জানিছিল। কিন্তু অচিনাকি মানুহজনৰ সন্মুখত এনেকৈ যে কান্তলীয়া স্বৰ সোধাব সি মুঠেই ভবা নাছিল। সি যাবলৈ বুলি ঘৰমুখ কৰিলে। এনেতে ডেকাজনে তাক মাত লগালে, কি নাম তোমাৰ? অসীম। দুখ অপমানত ভাগি পৰা মাতেৰে সি ক'লে, বৰ ধুনীয়া নাম। দৌৰা দৌৰিকৈ মানুহজন এইবাৰ গেটৰ ফালে আগবাঢ়িল। গেটৰ বাহিৰত মহেন্দ্ৰ মাষ্টৰে তেওঁলৈ ৰৈ আছিল।
বুৰ্বকৰ দৰে নীৰৱ হৈ অসীমে ডেকাজন যোৱাৰ ফালে চাই ৰল। নাই, মানুহজনে তাক কিজানি ঠাট্টা কৰা নাই। অসীমে অলপ আগতে ভাবি থকা কথাটো আকৌ ভাবিলে। এনেধৰণৰ বিষাদেৰে তাৰ মনটো ভৰি পৰিল। স্কুল ঘৰটো এবাৰ ভালকৈ চাওঁ বুলি সি মুখখন ঘূৰালে। সি দেখিলে নিৰ্মল বেগা বেগিকৈ তাৰ ফালে আহি আছে। নিৰ্মল এইবাৰো প্ৰথম হৈছে। একেৰাহে দুবাৰ প্ৰথম হ'ল। তাৰ আগলৈকে প্ৰথম আছিল অসীম, নিৰ্মল আছিল দ্বিতীয়। তাৰ পিছত যেন ক্ৰমান্বয়ে অসীমৰ অৰ্ধপতন। নিৰ্মলক দেখি অসীমৰ অস্বস্তি লাগিল। তাৰ ঠাই এতিয়া নিৰ্মলে দখল কৰিছে। নিৰ্মল ভাল চোকা ছাত্ৰ আৰু সি এতিয়া অৰ্ধপাতে যোৱা বেয়া ছাত্ৰ। নিৰ্মলৰ মুখামুখি কেনেদৰে হয় তাকে ভাবি অসীমে উচ পিচাবলৈ ধৰিলে। এক ধৰণৰ হতাশা আৰু অলপ ঈৰ্ষাৰ ভাৱেৰেও তাক দুৰ্বল আৰু অস্থিৰ কৰি পেলালে। ভিতৰি ভিতৰি অলপ খঙো যেন গুজৰি গুমৰি উঠিল। কাৰ ওপৰত এই খং সি নিজেই নাজানে। এই সকলোৰে পৰা সি যেন দৌৰি পলাই গুচি যাব কৰবালৈ। সি গেটৰ ফালেৰে বেগেৰে আগবাঢ়িল। অসীম প্ৰকাণ্ড নিৰ্জন চৌহদটোত নিৰ্মলৰ চিঞৰটো যেন প্ৰতিধ্বনি হৈ অসীমৰ বুকুত লাহে লাহে মাৰ গ'ল। অসীম গেটৰ ঠিক বাহিৰত গৈ ৰ'ল। নিৰ্মল দৌৰি গৈ অসীমৰ ওচৰ পালে। অসীমে যেন অভিনন্দন জনাবলৈ নিৰ্মলৰ মুখলৈ চাই হাঁহিবলৈ চেষ্টা কৰিলে। তই এতিয়াও ঘৰলৈ যোৱা নাই নিৰ্মল? নিৰ্মলে অসীমক ক'ব নোৱাৰিলে যে তাৰ অলপ অকলশৰে লগ পাবৰ বাবে সি নিজৰ ঘৰলৈ নোযোৱাকৈ ৰৈ আছে ইমান সময়। কি হ'ব, কেনেকৈ হ'ব একো ঠিক কৰিব নোৱাৰি নিৰ্মলে নীৰৱ হৈ ৰ'ল। অসীমৰ অস্বস্তি লাগিছিল। সেইবাবে নিৰ্মলক প্ৰশংসা কৰিবলৈ সি ক'লে, তোৰ ৰিজাল্ট বৰ ভাল হৈছে। অসীমৰ কথাত নিৰ্মল অলপো উৎসাহিত নহ'ল। বৰং ক্ষীণ শব্দৰে সি ক'লে। অলপ ৰৈ নিৰ্মলে আকৌ ক'লে, এই পজিশ্যনটো মোৰ বাবে নাছিল অসীম। অসীম বাগৰুদ্ধ হৈ গ'ল। উমি উমি জ্বলিব খোজা ঈৰ্ষাৰ জুইকুৰা যেন নিমিষতে নুমাই গ'ল। সদায় দেখি থকা অচিনাকি নিৰ্মলটোৰ ভিতৰত ইমান এটা অচিনাকি ল'ৰা লুকাই আছেনে? কিমান নিৰ্মল হ'লে কাৰোবাৰ পৰীক্ষাত ফাৰ্ষ্ট হ'লেও ভাল নালাগিব পাৰে। অসীমৰ নিজকে খুব সৰু ক্ষুদ্ৰ যেন লাগিল। তাৰ দুটা চকুত যেন পানী জমিবলৈ আৰম্ভ কৰিলে। সি বৰ অস্বস্তি পাব ধৰিলে। কাৰো মুখত শব্দ নাই। স্কুলৰ গেটৰ বকুল ফুলজোপাত আন্ধাৰ আৰু থোপ খাব ধৰিলে। নৈ পাৰৰ পৰা ঠাণ্ডা বতাহ এচাতিও বৈ আহিল। সেই শীতল আন্ধাৰ নীৰৱতাখিনিৰ ফাঁকে ফাঁকে নিৰ্মলৰ কোমল শব্দ কেইটামান লাহে লাহে যেন সোমাই গ'ল। তোৰ কি হৈছে মোক কবি অসীম? বুকুৰ ভিতৰত নীৰৱে বৈ থকা নদীখন যেন হঠাতে পাৰ ভাঙি বৈ যাব ধৰিলে। বুকুৰ ভিতৰৰ পৰা কিবাই উজাই আহি অসীমৰ ডিঙিত সোপা মাৰি ধৰিলে। তাৰ এনে লাগিল পিছ মুহূৰ্ততে যেন সি চিঞৰি চিঞৰি কান্দিব। কি হ'ল জানো? নিৰ্মলৰ ওচৰৰ পৰা পলাবলৈ হঠাতে অসীমে দেখোন দৌৰিবলৈ আৰম্ভ কৰিলে। ক্ৰমে ক্ৰমে সি দূৰলৈ আঁতৰি গৈ থাকিল আৰু এসময়ত আন্ধাৰ কেঁকুৰি এটাত অসীম অদৃশ্য হৈ গ'ল। গাইজ, অসীমৰ বাৰু কি সমস্যা হৈছে? সি বাৰু বাৰে প্ৰতি কি ভাবি থাকে তাৰ বিষয়ে বাৰু আপোনালোকৰ জানিবলৈ মন যায়নে? যদি আপোনালোকৰ জানিবলৈ মন যায় তেনেহ'লে আপোনালোকে অপেক্ষা কৰিব লাগিব আমাৰ দ্বিতীয় খণ্ডলৈ। যি কি নহওক আপোনালোকৰ লাইফতো বাৰু আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে নেকি? আৰু যদি হৈছে তেনেহ'লে আমাক এটা কমেণ্ট কৰি জনাওক। আৰু যদি আপোনালোকে আমাৰ ষ্টৰিসমূহ ভাল পাই শুনি তেনেহ'লে এটা লাইক কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। গাইজ, এতিয়া মই বিদায় লৈছোঁ। ইয়াৰ দ্বিতীয়টি খণ্ডলৈ মই পুনৰ আপোনালোকৰ কাষ চাপিম। ধন্যবাদ।